Hi everyone, I am Ankita from AnyTube. Today's documentary is all about Assamese style jangli veg thali. অসমত সাধাৰণতে পাব পৰা আসামিজ কোৰিয়েণ্ডাৰ বা মান ধনিয়া লগতে নেমুৰ পাত মানে লেমন লিভছ আৰু এনেকুৱা কিছুমান সামগ্ৰীৰে আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। লগতে আছে উলৰ থোৰ অৰ্থাৎ বেবী টাৰো। গতিকে যোনে বেবী টাৰো মানে কি সেইটো বস্তু নাজানে ভিডিঅ'টো শেষলৈকে চাব। লগতে আমাৰ ইনগ্ৰিডিয়েণ্ট আছে ডাঠা অৰ্থাৎ মৰিচা শাকৰ গাগজ আৰু ছিজনৰ খাদ্য জেকফ্ৰুইট চিড অৰ্থাৎ কঁঠালৰ গুটি। লগতে আছে নিশ্চয় এইমাত্ৰ আমি কালেক্ট কৰি লোৱা মান ধনিয়া জলকীয়া আৰু লগতে আছে ঢেকীয়া শাকৰ ভাজিৰ ৰেচিপি। অসমীয়া কিছুমান সামগ্ৰীৰে আৰু পাচলিৰে আজিৰ এই ডকুমেণ্টাৰী ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। কেনেকুৱা পাই কমেণ্ট কৰি জনাব নিশ্চয়, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু কিবা ভুল হ'লে কমেণ্ট কৰি আমাক জনাব চেষ্টা কৰিব। ধন্যবাদ। প্ৰথমতে আৰম্ভ কৰা গৈছে ডাঠাৰ যিখন আমি চৰচৰীৰ কথা কৈছিলোঁ সেইখন। অসমত মৰিচা শাক বিভিন্ন প্ৰকাৰে খোৱা হয়। মৰিচা শাকৰ শাক খোৱা হয় আৰু মৰিচা শাকৰ যিটো গাগজ থাকে সেইটো বিভিন্ন প্ৰকাৰে তৰকাৰী বা আঞ্জা বনাই খোৱা হয়। আৰু এই ডাঠা বুলি এইকাৰণে কৈছোঁ কাৰণ সেইখিনি মৰিচা শাকৰ গাগজক ডাঠা বুলিও কোৱা হয়। আৰু এই ডাঠাখিনি ভালদৰে চাফা কৰি লোৱাৰ পিছত তৰকাৰীখন বনাব বা আঞ্জাখন বনাব। আৰু লগতে লাগিব আদা নহৰুৰ খুন্দি লোৱা বা পেষ্ট, সেইটো কাৰণে আদা নহৰু যোগাৰ কৰি লোৱা হৈছে। আৰু ইয়াৰে মেইন ইনগ্ৰিডিয়েণ্ট হ'ল বেহাৰ অৰ্থাৎ সৰিয়হ, বগা সৰিয়হ হোৱাইট মাষ্টাৰ্ড চিডছ। এই আটাইখিনি ভালদৰে থেতালি বা গ্ৰাইণ্ড কৰি বা পেষ্ট কৰি ল'ব লাগিব। এইখন হ'ল অসমীয়াসকলৰ পাৰম্পৰিক পাত পতা। এই পতাখনত যিমানে বস্তু খুন্দি বা থেতালি ইউজ কৰা যায় সিমানে খাবলৈ বেছি টেষ্টি হয় বুলি মানুহে কয়, আৰু সঁচা কথা এইটো। ইয়াতে দিয়া হৈছে আদা নহৰু লগতে বগা সৰিয়হ আৰু আটাইখিনি ভালদৰে পেষ্ট কৰি লোৱা হৈছে। ইয়াৰ পিছত এখন কেৰাহী লৈছে আৰু কেৰাহীত দিছে যিখিনি ডাঠা শাক অলৰেডি ক্লিন কৰি থৈ দিছিলে সেইখিনি, লগতে নিমখ আৰু হালধি গুড়ি, কোনো এডিশ্যনেল মছলা নাই। তাৰপিছত দিয়া গৈছে আমি এইমাত্ৰ বনাই লোৱা পেষ্টটো, য'ত আছিলে বগা সৰিয়হ আদা আৰু নহৰু। আৰু তাৰপিছত আকৌ ভালদৰে ভাজি লৈছে যেতিয়ালৈ গ'ল্ডেন ব্ৰাউন কালাৰ হোৱা নাই, আৰু পানী দিয়া হৈ গৈছে যেতিয়া ফ্ৰাই হৈ গৈছে। এতিয়া পানীখিনি বইল হ'ব দিয়া হ'ব, যিমান দেৰিলৈকে লাগে যিমান পৰিমাণৰ গ্ৰেভি লাগে সেই হিচাপে এই পানীখিনি বইল হ'ব দিব। আৰু তাৰপিছত আমাৰ এই সুস্বাদু ব্যঞ্জনবিধ ৰেডি হৈ যাব। আমাৰ নেক্সট যিটো ৰেচিপি হ'ল সেইটো হ'ল মেছড গ্ৰিল বেবী টাৰো অৰ্থাৎ ঊলৰ থোৰ পিটিকা। এতিয়া ঊলৰ থোৰ পিটিকা কোনে নাজানে সেইটো মই নাজানো, কিন্তু মই জানো। আৰু বেবী টাৰো বা ঊলৰ থোৰ কোনে নাজানে তেওঁলোকৰ কাৰণে কৈ দিলোঁ যে যেতিয়া কচু গছ জন্ম হয় সেইখিনি সময়ত যিকেইটা সৰু সৰু পাত থাকে সেই পাতকেইটাক কচুৰ থোৰ বা ঊলৰ থোৰ বুলি কোৱা হয়। আৰু সেইটো বস্তু এনেকৈ গ্ৰিল কৰি অসমীয়া পদ্ধতিৰে গ্ৰিল কৰি পিটিকা কৰি খাব পাৰি। আৰু তাৰ কাৰণে ইনগ্ৰিডিয়েণ্ট লোৱা হৈছে নেমুৰ পাত, মান ধনিয়া আৰু ঊলৰ থোৰখিনি এখন কলপাতত ভালদৰে মেৰিয়াই লোৱা হৈছে। তাতে দি দিছে কেইটামান কেঁচা জলকীয়া আৰু এটা ইনগ্ৰিডিয়েণ্ট লাগিব যিটো হ'ল খেৰ অৰ্থাৎ ড্ৰাই গ্ৰাছ। সেইটো বাৰু গ্ৰিল কৰিবৰ কাৰণে লাগিব। আৰু যেতিয়া ইনগ্ৰিডিয়েণ্টখিনি এখন কলপাতত লৈ লৈছে তাৰপিছত ভালদৰে ৰোল কৰিছে ভালদৰে মেৰিয়াই লৈছে আৰু ছিকিউৰ কৰি দিব লাগিব যাতে গ্ৰিল কৰা সময়ত ভিতৰৰ বস্তুখিনি বাহিৰত ওলাই নাযায়। এই ব্যঞ্জনটো বনোৱাৰ আগতে ঊলৰ থোৰখিনি কালেক্ট কৰি আহি বস্তিত বা বাৰীত পোৱা যায়, বাৰীৰ পৰা যেতিয়া বুটলি আনিব তাৰপিছত ভালদৰে ধুই ৰ'দত চাফা কৰি দিয়া হয়। তাৰ পিছত এই ব্যঞ্জনবিধৰ কাৰণে
লোৱা হয় তাৰ পিছত যেতিয়া আমাৰ সিকিউৰ হৈ যাব কলৰ পাতখিনি তাৰ পিছত এই ইনগ্ৰেডিয়েন্টখিনি এই খেৰখিনিৰ মাজত দি কিনে আকৌ খেৰখিনি মেৰিয়াই দিব লাগিব আৰু তাৰ পিছত খেৰখিনি জুই লগাই দিলে আমাৰ আছামিজ গ্ৰিলৰ পদ্ধতিৰে হৈ যাব ওলৰ ঠুৰ পিটিকা যদিও এইটো অলপ সময় ল'ব মানে সুস্বাদু হ'লেও সময় সিমানেই লয় আৰু অলপ কষ্টও থাকে তথাপিতো খাবলৈ ইমানেই ধুনীয়া লাগে গতিকে কষ্টৰ কথা ভবা নাযায় অসমীয়াসকলৰ এইবিলাক পাৰম্পৰিক কিছুমান ৰেচিপি বা ব্যঞ্জন সকলোৱে ট্ৰাই কৰি চাব পাৰে 2-1.5 ঘণ্টাৰ ভিতৰত এই বস্তুখিনি হৈ যাব মানে গ্ৰিল হৈ যাব অসমীয়া পদ্ধতিৰে যিটো গ্ৰিল কৰাৰ কথা কৈছোঁ গ্ৰিল হৈ যাব তাৰ পিছত পিটিকা কৰি খালে আমাৰ ৰেচিপি ৰেডি ভাতৰ লগত এইবিধ চাটনি বা পিটিকা খাবলৈ খুব সুস্বাদু হয় নিশ্চয় ট্ৰাই কৰি চাব পিছৰ আমাৰ ৰেচিপিটো হ'ল কঁঠালগুটি পিটিকা কঁঠালগুটি মানে হ'ল জেকফ্ৰুইট চিজ সকলোৱে জানে আৰু এই কঁঠালগুটি পিটিকাটো খাবলেতো অসমীয়াসকলৰ জান মান প্ৰাণ বুলি ক'ব পাৰি ইমানেই সুস্বাদু হয় বিভিন্ন প্ৰকাৰে ভাজি খাব পাৰি বইল কৰি খাব পাৰি পিটিকা কৰি খাব পাৰি বিভিন্ন প্ৰকাৰে খাব পাৰি আজি আমি পদ্ধতিটো দেখাম কেনেকৈ বইল কৰি পিটিকা বা চাটনি কৰি খাব পাৰি ভালদৰে চাফা কৰি লোৱাৰ পিছত আকৌ পানীত এবাৰ বইল কৰি ল'ব লাগিব কঁঠালগুটিটো ভালদৰে সিজি যায় অৰ্থাৎ সফ্ট হৈ যায় যাতে আমি চাটনি বনাব ইজি হৈ যায় তাৰ পিছত আকৌ অসমীয়া পাত পতাখনত এইখিনি ভালদৰে মেছ কৰি ল'লে কঁঠালগুটি পিটিকা বুলিও ক'ব পাৰি বা কঁঠালৰ চাটনি বুলিও ক'ব পাৰি লগতে দিব লাগিব আদা নহৰু আৰু নিমখ আৰু পাৰিলে কেঁচা জলকীয়া অকণমান এই ৰেচিপিটো নিশ্চয় ট্ৰাই কৰি চাব আন এটা অসমীয়া ব্যঞ্জন হ'ল ঢেকীয়া শাকৰ ভাজি অসমীয়াসকলৰ প্ৰিয় এই শাকবিধ বজাৰত কিনিব যাব নালাগে বাৰী বা গাঁৱলীয়া ঠাইৰ ৰাস্তাৰ কাষে কাষে এই শাকবিধ পোৱা যায় যেতিয়া বাৰিষা আহে আৰু খাবলৈ খুব টেষ্টি হয় আৰু বনাবলৈ অকণমানো কষ্ট নহয় ভালদৰে শাকখিনি বাছি কুটি লোৱাৰ পিছত নিমখ আৰু অকণমান হালধি গুড়িৰে ভালদৰে ফ্ৰাই কৰি ল'লে বা ভাজি ল'লে এইখিনি শাকৰ ভাজি খাবলৈ ৰেডি হৈ যায় সুধা ভাতৰ লগতো দালি নোহোৱাকৈ এই ভাজিখনেৰে ভাতকেইটা খাই দিব পাৰি গতিকে অসমীয়াসকলে নিশ্চয় ইয়াৰ ইমোশ্যনটো বুজি পাব আৰু তাৰ পিছৰ আমাৰ ৰেচিপিটো হৈছে বুটৰ বটা ইয়াতে দিয়া গৈছে মান ধনিয়া বুট লগতে দিয়া গৈছে জলকীয়া কেঁচা জলকীয়া নিমখ এই আটাইখিনি লৈ ভালদৰে আকৌ সেই অসমীয়া পাত পতাখনত পিচিলে খাবলৈ খুব টেষ্টি হয় কিন্তু মিক্সাৰ গ্ৰাইণ্ডাৰতো ইয়াক গ্ৰাইণ্ড কৰিব পাৰি আৰু আমাৰ আজি এই থালিখন ৰেডি হৈ গ'ল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবলৈ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আমি অসমীয়া ডকুমেণ্টাৰী বনাব চেষ্টা কৰি আছোঁ অসমীয়া ট্ৰেডিশ্যন আৰু কালচাৰ কেনেকৈ ইণ্টাৰনেশ্যনেল বা নেশ্যনেল লেভেলত নিব পাৰি তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ গতিকে আমাক আগবঢ়াই যোৱাত আমাৰ অসমীয়াসকলেই আমাক সহায় কৰিব লাগিব আৰু এই থালিখন আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু মই জানো যিসকল অসমীয়াই চাই আছে সেই অসমীয়া গোটেইকেইজন মানুহে এই থালিখনৰ এটা হ'লেও ব্যঞ্জন খাই পাইছে হয়নে নহয় যদি হয় তেনেহ'লে নিশ্চয় লাইক কৰিব ঠিক আছে লগ পাম আন এটা ভিডিঅ'ত বাই বাই